নমস্কাৰ আছো এতিয়া বৰ্তমান নগাঁৱত যোৱা কালি পালোহি আৰু যোৱা কালি পাই আসলে আহা ব্লগটো নিদিলোঁ বাৰু এতিয়া বৰ্তমান আছো নগাঁৱৰ ৰয়েল আৱাসত এইটো চাব পাৰে ৰয়েল আৱাসৰ এইটো ফাৰ্ষ্ট ফ্লোৰ হয় সো ওপৰ মানে একদম তলৰ পৰা দেখাম গোটেই বিল্ডিংটো ৰয়েল আৱাস তাৰপিছত এতিয়া আমাৰ আছে কাম কি কাম কৰোঁ আজিৰ ভিডিঅ'টো একদম শেষলৈকে চাওক মই ৰেডি হৈ গ'লোঁ এতিয়া কামলৈ যাওঁ বাহিৰত যাওঁ আছোঁ এখন আমাৰ গাড়ী আমি যিখনত যাম তাৰপিছত এইটো হৈছে ৰয়েল আৱাসৰ পাৰ্কিং লট অলপমান দেখাইছোঁ ৰ'ব নগাঁৱৰ ৰিফ্ৰেছৰ ফুড কোৰ্টৰ মাজলৈ সোমাই যাম ব্ৰেকফাষ্টটো কৰি লওঁ কেনেকুৱা লাগিছে ইয়াৰ লগত চিনাকি কৰি দিম পিছত হস্পিটেলত গৈ পিনে অলপ ভিতৰলৈ যাওঁ অলপ থাৰ্ড ফ্ল'ৰলৈ আহিলোঁ এইখিনি অলপমান কি কয় কাম চলি আছে মানে এইখিনি আৰু ইয়াৰ পৰা ভিউটো চাওক ব্লাৰ ইয়াৰ পৰা এতিয়া ৰিফ্ৰেছৰ পৰা ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰি আহিলোঁ আমাৰ কাম চলিব ইয়াত ভালেখিনি ইয়াৰ মানে ভালেখিনি কাম চলি আছে আমি কামবিলাক কৰি আছোঁ আপোনালোকে জানেই যদিহে নাজানে আগৰকেইটা ব্লগকেইটা যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব তেতিয়াহে গম পাব গোটেইকেইটা মানে ইটো সিটোৰ লগত লিংক হৈ আছে ভিডিঅ' গম পাব তেতিয়া গম পাব মানে দেখাই আছোঁ হস্পিটেলখন এইখন হৈছে নগাঁৱৰ চিমছ মাল্টি-স্পেশালিটি হস্পিটেল এইফালে গুৱাহাটী যায়গৈ মই যদি এতিয়া মই দেখাইছোঁ আপোনালোকে হাতখন ভিডিঅ'ত গম নাপাব কাৰণ হাতখন মই কৈ দিছোঁ যে লেফ্ট চাইডে এতিয়া লেফ্ট চাইডে গুৱাহাটী এইফালে ৰাইট চাইডে মোৰ এতিয়া ৰাইট চাইডে আছে ডিব্ৰুগড় আমাৰ ডিব্ৰুগড় যাব লাগিব আৰু ফ্ৰণ্টত আছে নগাঁও এনেকৈ মানে যাব পাৰে টাউনলৈ তাৰপিছত এইফালে পিছফালে আৰু লামডিং সেইবোৰ কিবা কিবি যাব পাৰে আৰু কাম কৰোঁ বোলক বেছি কথা পাতি চাই আছোঁ যে মানে এতিয়া কামৰ সময় হোৱা নাই সেইকাৰণে চাই আছোঁ বহুত ডাঙৰ হস্পিটেলখন বহুত মানে বহুত বেছিও নহয় আৰু কিন্তু বহুত ভালেখিনি ডাঙৰ আৰু যিসকলে আহি পাইছে এবাৰ জনাব যদি দেখিছে নিউলি যিখন অভাৰব্ৰিজ আছে সেইখনৰ কাষতে ইয়াত হৰৰ ষ্টৰি বনা ভাল লাগিব ন এয়া চিমছ চিকিৎসালয়ৰ ডায়েলিচিছ চেণ্টাৰ ইয়াত এটা পডকাষ্ট শ্বুট হ'ব এতিয়া ৰেডি কৰি আছোঁ আমাৰ ছেটআপটো অলৰেডি ছেটআপটো ৰেডি কৰি পিনে হৈ গ'ল লাইটছ কেমেৰা মাইক ছেট কৰা হৈ গ'ল নতুন এটা পডকাষ্ট শ্বুট হৈ আছে আমাৰ ছেটআপটো চাওক প্ৰথমে কি হয় এইটোতো ডায়েলিচিছ চেণ্টাৰ হয় চেণ্টাৰটোত প্ৰথমতে বেডছবিলাক যেনেকৈ মানে ৰাখি থৈ দিয়া হয় সেইখিনি আঁতৰাই পিনে লাইট কেমেৰা দেখিছে নহয় এইখিনি কৰোঁতে ভালেখিনি টাইম লাগে আকৌ এফালে চাব পালে সেইফালে নহয় এফালে হৈ গ'ল লেপটপ মিক্সাৰ আছে এইখন চাউণ্ড ইণ্টাৰফেচ এইবিলাক অলপমান খেলি মেলিকৈ পৰিছে বেগবিলাক আছে আমাৰ ইকুইপমেণ্টৰ বেগ হয় এইবিলাক ত' এইখিনি ছেট কৰাৰ পাছত কিমান বহুতখিনি কেবল দেখিব এইখিনি গোটেইখিনি মই উঠাই লৈ পিনে যিহেতু এটা ষ্টুডিঅ' এটা ৰুমত কৰা নাই ৰুমতে কৰিছোঁ কিন্তু ষ্টুডিঅ' ৰুমত নহয় মানে চ' এই গোটেইখিনি আনি পিনে ছেটআপ কৰোঁতে প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা লাগে গোটেইখিনি কৰাৰ পাছত যদিহে ৰুমটো যদি AC ৰুম নহয় তাৰপাছত শ্বুট কৰোঁতে ফেন যদি চলি থাকে তেতিয়া ফেনৰ আৱাজটো আহি থাকে ন চাউণ্ডত আৰু যিটো মাইক ব্যৱহাৰ কৰা হৈছে এইটোত মানে পুৰা চাউণ্ড মানে একদম সৰুতকৈ সৰু মানে চাউণ্ড লাগিলেও
লাগিলেও নহয় আচলতে ছান আহিলেও ধৰি লয় কেপচাৰ কৰে একদম সৰুতকৈ সৰু সেইবাবে বহুতখিনি মেইনটেইন কৰিবলগা হয় আকৌ পিছত ফিল্টাৰ কৰা হয় ছাউণ্ড এনহেঞ্চ কৰা হয় তথাপি যদি অন স্পটত যদি অলপমান মন দিয়া হয় তেতিয়াহ'লে পিছৰ এডিটিঙত মানে সেই কামখিনি ইজি হৈ পৰে কৰিবলগা হয় ইমানখিনি কৰাৰ পাছত আকৌ 1 ঘণ্টা 2 ঘণ্টা শ্বুট কৰাৰ পাছত আকৌ এইখিনি বস্তু ছিষ্টেমেটিকেলি কি বুলি কয় বেগত ভৰাই নিব লাগিব ভালেখিনি কষ্ট আছে এটা শ্ব' কৰোঁতে যদিহে একেটাত কৰা হয় তেতিয়া বেলেগ কথা কিন্তু আমাৰ যিখিনি কাম সেইখিনি মানে অলপমান বস্তুবিলাক লৈ যাব লগা হয় চেক কৰিব লগা হয় তাৰমানে বাকী চাই থাকক বিহাইণ্ড দ্য চিন দেখাই আছোঁ আৰু গোটেই ব্লগটো শেষলৈকে চাব মানে পানী কিমান খাম আৰু কিডনি ডিজিজত বেছিভাগ ক্ষেত্ৰতে পানী কম পৰিমাণে খাব লাগে কাৰণ কিডনিয়ে বেয়া হোৱাৰ লগে লগে পানীটো ৰিটেইন কৰে যোৱাকালি কি হ'ল 12টা 1টামান বাজি গ'লগৈ সেইকাৰণে ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোগৈ এতিয়া আকৌ আজি নেক্সট দিনটো ধুনীয়াকৈ গা চা ধুই পিনে নতুনকৈ সাজি কাচি আকৌ আজি এতিয়া বাজিছে 10 বাজি গ'লগৈ আচলতে অলপমান আজি লেট হৈছে কিন্তু 8টামান বজাৰ পৰা কাম কৰিব লাগিছিলে চ' আজি মানে আচলতে মই এই ভিডিঅ'টো যিটো ড্ৰেছত দেখিছে নহয় এইটো আপোনালোকে চাই থাকক নেক্সট এটা ভিডিঅ' যাব যিটো ভিডিঅ'ত গম পাই থাকিব কি কৰিছোঁ আকৌ দেখাই থাকিম চ' এই ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ যদিহে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নেক্সট ভিডিঅ'বিলাক আহিছে